হেল্ল' গাইজ, মই ধনজিত আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আপুনি জানেনে পৃথিৱীত তেনেকুৱা এখন ঠাই আছে যাক চেণ্টাৰ অফ দ্য ৱৰ্ল্ড বুলিও কয়। আৰু আপুনি জানেনে পানীৰ বটলত যিটো এক্সপায়াৰি ডেট দিয়া আছে সেইটো পানীৰ এক্সপায়াৰি ডেট নহয়। এইটো ভিডিঅ'ত এনেকুৱা কিছুমান তথ্যৰ বিষয়ে জানিবা, আপোনাৰ এটাই শব্দ ওলাব, ৱাও ইটছ আমেজিং। নাম্বাৰ 10, এতিয়া যে আপুনি স্ক্ৰীণত দেখি আছে এইটো চৰাইৰ নাম হৈছে চুৰাকাও, আৰু এজন ফটোগ্ৰাফাৰে এইটো ফটো তুলিবলৈ ৬২ দিন সময় জংঘলত অপেক্ষা কৰিছিলে। আৰু ইয়াৰ স্পেচিয়েলিটি এইটোৱে যে ই যিকোনো সময়তে নিজৰ ৰং সলাই থাকিব পাৰে। নাম্বাৰ 9, যদি আপুনি চিনেমা হলত চিনেমা চাব যোৱা তেনেহ'লে আপুনি জানানে সকলোতকৈ বেষ্ট ছিট কোনকেইখন, সকলোতকৈ বেষ্ট ভিডিঅ' আৰু অডিঅ' কোনকেইখন ছিটৰ পৰা পাব পাৰি। কিছুমানে ভাবিব পাৰে পিছৰ ছিটকেইখনৰ মাজৰ বহি চিধা দেখা যায়, যাৰ ফলত অডিঅ' আৰু ভিডিঅ' তাৰ পৰাই বেষ্ট পোৱা বুলি ভাবে। কিন্তু আচলতে সকলোতকৈ বেষ্ট এক্সপিৰিয়েঞ্চ আপুনি মাজৰ এইকেইখন ছিটৰ পৰাহে পাব। কাৰণ যেতিয়া হলটো বনোৱা হৈছিলে তেতিয়া ভিডিঅ' আৰু অডিঅ' ইঞ্জিনিয়াৰবোৰে মাজৰ এইকেইখন ছিটত বহিয়ে ফাইনেল পৰীক্ষা কৰে। সেইকাৰণে এইকেইখন ছিটৰ পৰাই বেষ্ট ভিডিঅ' আৰু অডিঅ' কোৱালিটি পোৱা যায়। নাম্বাৰ 8, আপুনি জানেনে 9 সংখ্যাটোক মেজিকেল সংখ্যা অথবা যাদুৰ সংখ্যা বুলি কোৱা হয়। চাওক, 9 × 9, 9 × 2 = 18, 9 × 3 = 27, 9 × 4 = 36, এনেকৈ গৈ গৈ আপুনি শেষত 9 × 10 = 90। আৰু আপুনি যদি ইয়াৰ যিটো পূৰণ ফলৰ যোগফল ওলাব সেইটো আপুনি 9 পাব। ফাৰ্ষ্টটো 9 থাকিলে 18, 8 + 1 9, 27, 2 + 7 9, এনেকৈ আপুনি গোটেই যোগফলটো ওলালে 9 পাব। তাৰ কাৰণে 9 সংখ্যাটোক মেজিকেল নাম্বাৰ অথবা যাদুৰ সংখ্যা বুলি কয়। নম্বৰ 7, এইখন যে আপুনি স্ক্ৰীণত ফটোখন দেখি আছে এইখন হৈছে জৰ্জিয়াৰ এখন ফটো। ইয়াত বহুত দীঘল দুখন নদী যুগ যুগান্তৰ ধৰি একলগ হৈ বৈ গৈ আছে, কিন্তু দুয়োখন নদীৰ পানী আজিলৈকে একলগ হোৱা নাই। ভাবিলে আচৰিত নহয়নে? নম্বৰ 6, পানীৰ বটলত যে এইটো এক্সপায়াৰি ডেট দিয়া আছে সেইটো পানীৰ এক্সপায়াৰি ডেট নহয়, কাৰণ পানী কেতিয়াও এক্সপায়াৰ্ড নহয়। সেইকাৰণে সেই এক্সপায়াৰি ডেটটো হৈছে পানীৰ বটলটোৰ এক্সপায়াৰি ডেট। কাৰণ যদি আপুনি সেই বটলটোত পানী ৰখা আৰু তাৰ এক্সপায়াৰি ডেটটো পাৰ হৈ যায় তেনেহ'লে সেই বটলটোৱে কিছুমান কেমিকেল পানীত এৰি দিয়ে, যাৰ ফলত বটলটোৰ কাৰণে পানীখিনি নষ্ট হ'বলৈ ধৰে। চ' পানীখিনি এক্সপায়াৰ্ড নহয়, কেতিয়াও বটলটোৱে এক্সপায়াৰ্ড হয়। নম্বৰ 5, যেতিয়া এটা মতা পেঙ্গুইনে মাইকী পেঙ্গুইনৰ লগত প্ৰেমত পৰে তেতিয়া মতা পেঙ্গুইনটোৱে সাগৰৰ পাৰত এটা বস্তু বিচাৰিবলৈ ধৰে মাইকী পেঙ্গুইনটোক দিবৰ বাবে। যেনেকৈ মানুহে প্ৰেমত পৰিলে ফুল দিয়ে, ঠিক তেনেকৈ পেঙ্গুইনবিলাকেও পিয়েবেল মানে সৰু এটা গোলাকাৰ শিল সাগৰৰ পাৰত বিচাৰিবলৈ ধৰে মাইকী পেঙ্গুইনটোক দিবৰ বাবে। সেইটো সিহঁতৰ নিয়ম আৰু আন একো নহয়। নম্বৰ 4, শ্ৰীমান ৰতন টাটা 43টা বিজনেছত টকা ইনভেষ্ট কৰিছিলে আৰু আজিলৈকে মাত্ৰ 2টা বিজনেছে তাৰ ফেইল্ড হৈছে, বাকী 41টা বিজনেছে সফল হৈছে। ইয়াৰ কাৰণে মাজে মাজে এনেকুৱা লাগে বিজনেছ কৰিবলৈ ভাগ্যৰ দৰকাৰ। সেইটো বেলেগ কথা যে হাৰ্ডৱাৰ্কটো আৰু লাগিবই। নম্বৰ 3, এতিয়া যে আপুনি স্ক্ৰীণত ফটোখন দেখিছে এইখন কোনো কেমেৰাৰে উঠা চিত্ৰ নহয়, এইখন 19 বছৰৰ ল'ৰা এজনে হাতেৰে অঁকা চিত্ৰ, আৰু ইয়াক কেৱল ৰং পেঞ্চিলৰ সহায়ত অঁকোৱা হৈছিল। আমেজিং। নম্বৰ 2, আমাৰ যিটো মানৱ দেহটো সেইটো ইভলিউশ্যনৰ দ্বাৰা নিজেই প্ৰগ্ৰামিং হৈছে। সেয়েহে যদি আপুনি 3 ঘণ্টাতকৈ বেছি সময় এখন ঠাইত বহি কটায় তেনেহ'লে আপোনাৰ জীৱনৰ পৰা কিছু সময় কম হৈ যায়। এইটো এটা ষ্টাডিৰ পৰা গম পোৱা গৈছে, কাৰণ মানৱ দেহটো এটা ঠাইত বহি থকাৰ কাৰণে বনোৱা হোৱা নাই। সেয়েহে যদি আপুনি এখন ঠাইত বহি থাকে আমাৰ দেহটোৱে সেইটো গ্ৰহণ নকৰে, যাৰ ফলত নানান ধৰণৰ বেমাৰৰ চিকাৰ হয়। সেইকাৰণে যিকোনো কামৰ মাজত 30 মিনিট হ'লেও খৰচ কৰাটো নিজৰ দেহৰ কাৰণে ভাল। নম্বৰ 1, কেতিয়াবা আপুনি ভাবিছেনে যে আপোনাৰ ঘৰত ব্যৱহাৰ কৰা গেছটোৰ ৰং ৰঙা কিয়? ইয়াক অকল ৰঙা ৰঙেৰে কিয় পেইণ্ট কৰা হয়? হালধীয়া, ৰঙা, ক'লা, বগা ইত্যাদি ৰঙেৰেতো পেইণ্ট কৰিব পাৰে, কিন্তু নকৰে। ইয়াৰ কাৰণটো হ'ল ৰঙা ৰংটো হৈছে বিপদৰ সংকেত, আৰু ৰঙা ৰং সকলোতকৈ দূৰৰ পৰা দেখা ৰং। সেইকাৰণে বিপদৰ সংকেত বুজাবৰ বাবে
গেছত ৰঙা ৰং কৰা হয়। কাৰণ যদি আপুনি গেছৰ লগত সাৱধানতা অৱলম্বন নকৰে যিকোনো সময়তে ইয়াৰ পৰা বিপদ ঘটিব পাৰে। তাৰ কাৰণে মানুহে যাতে সদায় ইয়াৰ ওপৰত গুৰুত্ব দি থাকে, তাৰ কাৰণে ইয়াক ৰঙা ৰঙেৰে পেইণ্ট কৰা হয়। ধন্যবাদ। আজিলৈ ইয়াতে, পিছত নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম।